Hello everyone, welcome back. আজি আমি ক্লাছ 9 নৱম শ্ৰেণী মেথমেটিক্সৰ এক্সাৰচাইজ 4.2 অনুশীলনী 4.3 পাৰ্ট 26 খণ্ড 26টো আৰম্ভ কৰিম আৰু ইয়াত আমি আজি কুৱেশ্যন নম্বৰ 4টো সলভ কৰিম অনুশীলনী 4.3 ওকে এট ফাৰ্ষ্ট আমি কুৱেশ্যনটো ভালকৈ চাই লওঁ আৰু ষ্টুডেণ্টছ কুৱেশ্যনটো অলপ ভালদৰে গুৰুত্ব দিবা ঠিক আছে the taxi fare in a city is as follows. For the first kilometer, the fare is ₹8 and for the subsequent distance, it is ₹5 per kilometer. Taking the distance covered as x kilometer and total fare as ₹y, write a linear equation for this information and draw the graph. কি কৈছে এখন মহানগৰত টেক্সিৰ ভাড়া এনে ধৰণৰ বুজি পাইছে এখন মহানগৰৰ কথা কৈছে আৰু তাত টেক্সি ভাড়াসমূহ কেনেকৈ লোৱা হয় তাৰ বিষয়ে ইয়াত কোৱা হৈছে ইয়াত কি বুলি কৈছে প্ৰথম কিলোমিটাৰটোৰ বাবে ভাড়া 8 টকা প্ৰথম কিলোমিটাৰটো টেক্সিখনত আমি বহি পেনে যেতিয়া প্ৰথম কিলোমিটাৰটো গ'লো ফাৰ্ষ্ট কিলোমিটাৰটো যোৱাৰ লগে লগে তাত কিমান টকা ভাড়া ল'ব বুলি কৈছে 8 টকা ভাড়া ল'ব বুলি কৈছে আৰু তাৰ পিছৰ দূৰত্বৰ ভাড়া হ'ল প্ৰতি কিলোমিটাৰ 5 টকা মানে টেক্সিখনত আমি বহি পেনে ফাৰ্ষ্ট কিলোমিটাৰটো গ'লো প্ৰথম কিলোমিটাৰটো যোৱাৰ লগে লগে প্ৰথম কিলোমিটাৰটো 8 টকা ভাড়া ল'ব আৰু তাৰপিছত দ্বিতীয় কিলোমিটাৰটোৰ বাবেও 5 টকা তাৰ পিছৰটো বাবেও 5 টকা তাৰ পিছৰটো কিলোমিটাৰটোৰ বাবেও 5 টকা মানে প্ৰথম কিলোমিটাৰটোৰ বাবেহে 8 টকা ল'ব বাকীখিনি আমি যিমান যাওঁ সেইখিনি পাৰ কিলোমিটাৰ প্ৰতি কিলোমিটাৰত 5 টকাকেহে ল'ব বুলি কৈছে হয়নে দুটা কথা ক'লে ইয়াত টেকিং দ্য ডিষ্টেঞ্চ কভাৰ্ড এজ x কিলোমিটাৰ and total fare as ₹y কি বুলি কৈছে অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ আৰু মুঠ ভাড়া y টকা বুলি ধৰি এই তথ্যৰ ভিত্তিত এটা ৰৈখিক সমীকৰণ লিখা আৰু ইয়াৰ লেখ অংকন কৰা ওকে আমি গম পাইছোঁ আমাক লেখডাল অংকন কৰিব দিছে আমাক গ্ৰাফডাল ড্ৰ কৰিব দিছে আৰু গ্ৰাফডাল ড্ৰ কৰিব হ'লে আমি টেবুলখন গম পাওঁ আমি প্ৰথমতে কি জানিব লাগিব আমি ইকুৱেশ্যনটো সমীকৰণটো জানিব লাগিব কিন্তু সমীকৰণটো আমাক নিজে বনাই ল'ব কৈছে ক'ৰ পৰা বনাব কৈছে ইকুৱেশ্যনটোৰ পৰা বনাব কৈছে চ' কুৱেশ্যনটোৰ লাষ্টত আমাক দুটা কথা ক'লে যে অতিক্ৰম কৰা দূৰত্বক x কিলোমিটাৰ ধৰিব কৈছে গম পালানে টোটেল ডিষ্টেঞ্চ টেক্সিখনে যিমান ট্ৰেভেল কৰিব ধৰি লোৱা এটা পইণ্টৰ পৰা এটা পইণ্টলৈ গৈছে এটা জেগাৰ পৰা এটা জেগালৈ গৈছে সেই জেগা দুটাৰ মাজত দূৰত্ব সেই জেগা দুটাৰ মাজত ডিষ্টেঞ্চটো কিমান বুলি ধৰিব দিছে সেই জেগা দুটাৰ মাজত দূৰত্বটো x কিলোমিটাৰ বুলি ধৰিব দিছে আৰু মুঠ ভাড়া মানে সি যিমানখিনি দূৰত্ব গ'ল যিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে গোটেই ডিষ্টেঞ্চটো ট্ৰেভেল কৰাৰ পিছত টোটেল ফেয়াৰ কিমান ধৰিব কৈছে y বুলি ধৰিব দিছে y টকা y বুলি ধৰিব দিছে হয়নে ইয়াৰ পৰা তেন্তে চোৱা মই পিক্টৰিকেলি মই ডায়েগ্ৰাম বনাই পেলাই বস্তুটো তোমালোকক বুজাই দিছোঁ ভালকেনে বুজিবলৈ চেষ্টা কৰিবা অ'কে ফৰ এক্সাম্পল ধৰি লৈছোঁ এ এটা জেগা হয় আৰু বি এটা জেগা হয় আৰু মই ইয়াত এনেকৈ ক'লোঁ যে ধৰি লোৱা লেট আমাক টেক্সিখন এ পইণ্টটোৰ পৰা আৰম্ভ কৰিছে ক'লৈকে গ'ল বি পইণ্টলৈকে গ'ল মানে আমি এ পইণ্টত টেক্সিখনত বহিলোঁ আৰু টেক্সিখনত বহি আমি ক'লৈকে গ'লোঁ বি পইণ্টলৈকে গ'লোঁ হ'লনে তেন্তে এ পৰা বিৰ মাজত দূৰত্বটো আমাক কিমান ধৰিব কৈছে কুৱেশ্যনটোৱে এ পৰা বিৰ মাজত ডিষ্টেঞ্চটো টেকিং দ্য ডিষ্টেঞ্চ কভাৰ্ড এজ x কিলোমিটাৰ এ পৰা বিলৈকে দূৰত্বটো কিমান বুলি ধৰিব কৈছে আমাক x কিলোমিটাৰ বুলি ধৰিব দিছে ঠিক আছে আমি x কিলোমিটাৰ বুলি ধৰি ল'লোঁ হ'বনে আমি এতিয়া x কিলোমিটাৰ বুলি ধৰি ল'লোঁ তাৰ পিছৰ কথাখিনি চোৱা কি কৈছে আৰু পিছত কি বুলি কৈছিলে আমাক ফৰ দ্য ফাৰ্ষ্ট কিলোমিটাৰ দ্য ফেয়াৰ ইজ ₹8 প্ৰথম কিলোমিটাৰ প্ৰথম এত আমি কি কৰিলোঁ টেক্সিখনত বহিলোঁ টেক্সিখনত বহাৰ পিছত বিলৈকে আমি কিমানখিনি দূৰত্ব আছে কিমান ডিষ্টেঞ্চ আছে সেইটো নাজানো কিন্তু ইমানখিনি জানো যে এ পৰা যিয়ে ফাৰ্ষ্ট কিলোমিটাৰটো যাব ধৰি লোৱা এই পইণ্টটোলৈকে প্ৰথম কিলোমিটাৰটো ফিনিছ হৈছে হ'লে এ পৰা পইণ্টলৈকে যদি যায় এ পৰা এই পইণ্টলৈ ধৰি লোৱা 1 কিলোমিটাৰ ডিষ্টেঞ্চ আছে হয়নে এইটো জানিব 1 কিলোমিটাৰ ডিষ্টেঞ্চ আছে তেন্তে এই প্ৰথম কিলোমিটাৰটো ফাৰ্ষ্ট কিলোমিটাৰটো ট্ৰেভেল কৰাৰ লগে লগে ভাড়া কেইটকা ল'ব বুলি কৈছিলে 8 টকা ল'ব বুলি কৈছিলে প্ৰথম কিলোমিটাৰটোত হয়নে অসমীয়াটো আমাক কৈ দিছিলে প্ৰথম কিলোমিটাৰটোৰ বাবে ভাড়া 8 টকা হয়নে তেন্তে ইয়াৰ পৰা ইয়ালৈ কেইটকা ভাড়া হৈছে 8 টকা ভাড়া হৈছে বুজি পালানে এই পইণ্টটো আৰু এতিয়া আমি নেক্সট জানিব লাগে যে এইডোখৰ পৰা এইডোখৰলৈ ভাড়া কিমান ল'লে হ'লনে এইডোখৰ পৰা এইডোখৰলৈ ভাড়া কিমান ল'লে সেইটো জানিব হ'লে আমি এইটো জানিব লাগিব যে এইডোখৰ পৰা এইডোখৰলৈ আচলতে এই পইণ্ট দুটাৰ মাজত বি পইণ্টটো আৰু এই পইণ্টটো হ'লনে এই পইণ্ট দুটাৰ মাজত আচলতে দূৰত্ব কিমান আছে ডিষ্টেঞ্চ কিমান আছে হ'লনে ডিষ্টেঞ্চ কিমান আছে সেইটো আমি কেনেকৈ জানিম চোৱা আমি এইটো গম পাওঁ যে মুঠ দূৰত্ব টোটেল ডিষ্টেঞ্চ কিমান হয় x কিলোমিটাৰ আৰু ইয়াৰ পৰা এই পইণ্টলৈ কিমান কিলোমিটাৰ আছে 1 কিলোমিটাৰ আছে তেনে বাকীখিনি কিমানখিনি থাকিলে x - 1 কিলোমিটাৰ বাকী থাকিলে বুজি পালানে কাৰণ মুঠটো কিমান হয় x হয় ইয়াৰ পৰা ইয়ালৈ কিমান আছিলে 1 কিলোমিটাৰ আছিলে তেন্তে বাকীখিনি আৰু কিমান থাকিলে টোটেলটোৰ পৰা সম্পূৰ্ণ কিমান আছিলে x কিলোমিটাৰ আছিলে ইয়াৰ পৰা এইটো মাইনাছ কৰি দিয়া এই গোটেই সম্পূৰ্ণটোৰ পৰা এইটো মাইনাছ কৰিলে ওলাই নপৰিব জানো তেন্তে আমি দূৰত্বটো গম পালোঁ কিমান দূৰত্ব বাকী আছে তেন্তে
আৰু x মাইনাছ 1 কিলোমিটাৰ বাকী আছে বুজিলানে আৰু এই x মাইনাছ 1 কিলোমিটাৰ যে দূৰত্বটো যাব টেক্সিখনে x মাইনাছ 1 কিলোমিটাৰটোত কেইটকাকৈ পৰিব প্ৰতি কিলোমিটাৰত এতিয়া ক'লে প্ৰথম কিলোমিটাৰটোত 8 টকা বুলি ক'লে তাৰ পিছৰ পৰা প্ৰতি কিলোমিটাৰত 5 টকাকৈ ল'ব বুলি কৈছিলে হয়নে ধৰি লোৱা ইয়াৰ পৰা ইয়ালৈ মই এনে এক্সাম্পলটো কৈছোঁ ধৰি লোৱা এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈ ধৰি লোৱা 6 কিলোমিটাৰ আছিলে হয়নে যদি এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈ 6 কিলোমিটাৰ থাকিলেহেঁতেন তেতিয়া প্ৰতি কিলোমিটাৰত কেইটকাকৈ ল'লেহেঁতেন 5 টকাকৈ ল'লেহেঁতেন পিছৰখিনিত হয়নে প্ৰতি কিলোমিটাৰত 5 টকাকৈ লোৱা হ'লে 6 কিলোমিটাৰ যাবৰ কাৰণে কেইটকা পৰিলেহেঁতেন আমাৰ মুঠ 6 কিলোমিটাৰ যাব হ'লে আমাৰ মুঠ কিমান পৰিলেহেঁতেন 6 × 5 মানে কিমান টকা পৰিলেহেঁতেন 30 ৰুপিজ পৰিলেহেঁতেন বুজি পালানে 30 ৰুপিজ পৰিলেহেঁতেন তেনে তাৰ পৰা আমি এইটো গম পাওঁ তেনে x মাইনাছ 1 কিলোমিটাৰ চোৱা এতিয়া x মাইনাছ 1ৰ জেগাত মই কিমান বিল ধৰিছিলোঁ 6 বিল ধৰিছিলোঁ যদি x মাইনাছ 1ৰ জেগাত 6 ধৰিছিলোঁ তেতিয়া 6 × 5 কৰিলে আমি টোটেল কেইটকা লাগিব এই পইণ্টৰ পৰা এই পইণ্টলৈ আহিবলৈ কিমান টকা লাগিব এইটো গম পাই গৈছিলোঁ হয়নে কিন্তু আচলতে ইয়াৰ পৰা এই পইণ্টৰ পৰা এই পইণ্টলৈ আচলতে দূৰত্ব কিমান আছে x মাইনাছ 1 কিলোমিটাৰ আছে বুজি পালানে তেন্তে x মাইনাছ 1 কিলোমিটাৰ যদি থাকে তেন্তে টকা কিমান পৰিব x মাইনাছ 1 আমি কি কৰিব লাগিব x মাইনাছ 1টো প্ৰতি কিলোমিটাৰত কেইটকাকৈ পৰিব ইয়াৰ পৰা ইয়ালৈ এই পইণ্টৰ পৰা এই পইণ্টলৈ 5 টকাকৈ চ' 5 × x মাইনাছ 1 টকা পৰিব বুজি পালানে মানে এইডোখৰ পৰা এইডোখৰলৈ আহিবলৈ টোটেল খৰচ কেইটকা পৰিব 5 × x মাইনাছ 1 টকা পৰিব বুজি পালানে ওকে ডায়াগ্ৰামিক যদি বুজি পালা এতিয়া কুৱেশ্যনটো চাব পৰা ভালকেনে মই প্ৰথম ডোখৰ লিখি থৈছিলোঁ কি বুলি লিখিছোঁ লেট টোটেল ডিষ্টেঞ্চ কভাৰ্ড বি x কিলোমিটাৰ ধৰা হ'ল মুঠ অতিক্ৰম কৰা দূৰত্ব হৈছে x কিলোমিটাৰ হ'লনে এণ্ড টোটেল ফেয়াৰ বি ৰুপিজ y আৰু মুঠ ভাড়া হৈছে y টকা এইখিনি আমাৰ কুৱেশ্যনটো অলৰেডি কৈ দিছিলে এনেকৈ ধৰিবলৈ হ'বনে নেক্সট পইণ্ট এতিয়া আমি কি লিখিব পাৰোঁ চোৱা নাও ফেয়াৰ ফৰ ফাৰ্ষ্ট কিলোমিটাৰটোৰ কাৰণে ফেয়াৰ কেইটকা আছিলে ভাড়া কেইটকা আছিলে 8 টকা আছিলে আমি এইটো জানোৱে অলৰেডি লিখি থৈছোঁ এইটো কাৰণে এণ্ড ফেয়াৰ ফৰ ৰিমেইনিং ডিষ্টেঞ্চ আৰু ৰিমেইনিং বাকী দূৰত্বখিনিৰ কাৰণে ফেয়াৰ আমি কেইটকা পালোঁ কেইটকা ভাড়া পালোঁ আমি ৰুপিজ 5 × x মাইনাছ 1 ইয়াত লিখি দিয়া ইকুৱেল টু ৰুপিজ 5x মাইনাছ 1 হ'লনে 5x মাইনাছ 1 টকা বুজি পালানে এতিয়া চোৱা মুঠ টকা কেইটকা খৰচ হৈছিলে মুঠ কিমান টকা খৰচ হ'ল বুলি কৈছিলে আমাক কুৱেশ্যনটোৱে মুঠ y টকা খৰচ হৈছে বুলি কৈছিলে আমি হয়নে টোটেল ফেয়াৰ বি ৰুপিজ y আমি লিখি লৈছোঁ মুঠ ভাড়া হৈছে 8y টকা এতিয়া মুঠ ভাড়াটো আমাক y বুলি কুৱেশ্যনটোৱে কৈছিলে যে মুঠ ভাড়া যদি y টকা বুলি কৈছিলে আৰু ডায়াগ্ৰামেটিকলি আমি যেতিয়া ছল্ভ কৰিলোঁ তেতিয়া আমি গম পালোঁ যে ইয়াত মুঠ ভাড়া কেইটকা পৰিলে 8 টকা যোগ 5x মাইনাছ 1 টকা হয়নে মুঠ ভাড়াটো কিমান হয় ইয়াৰ পৰা ইয়ালৈ যিমান টকা খৰচ হ'ল আৰু ইয়াৰ পৰা ইয়ালৈ যিমান টকা খৰচ হ'ল সেইটো তাক যোগ কৰিলেতো আমি মুঠ ভাড়াটো পাই যাম বুজি পালানে আকৌ ইফালে প্ৰশ্নতে কৈ থৈছে আমাক মুঠ ভাড়াটো কিমান বুলি ধৰিব দিছিলে y টকা বুলি ধৰিব দিছিলে এটাকে কুৱেশ্যনৰ মতে আমি কি বনিলোঁ দেৰফৰ একৰ্ডিং টু কুৱেশ্যন এটাকে প্ৰশ্নৰ মতে আমি কি লিখিব পাওঁ yটোৱে কি বুজাই আছিলে মুঠ দূৰত্বটোৰ বাবে কিমান টকা খৰচ হ'ব এইটো বুজাই আছিলে হয়নে y টকা আৰু এফালেও আমি কিটো বহাই দিম মুঠ খৰচটোকে বহাই দিম মুঠ খৰচটো কিমান হয় 8 + 5x মাইনাছ 1 দুটা একেটা বস্তুৱে নহয় জানো একেটা বস্তুৱে হয় yটো ইয়াত কি বুজাই আছে টোটেল কেইটকা খৰচ হ'ল আৰু 8 + 5x মাইনাছ 1টো কি বুজাই আছে টোটেল কেইটকা খৰচ হ'ল বুজি পাইছেনে ধৰি পাইছেনে এতিয়া ইকুৱেশ্যনটো ছল্ভ কৰি দিয়ে আমি ইকুৱেশ্যনটো পাই গ'লোঁ লিনিয়াৰ ইকুৱেশ্যন টু ভেৰিয়েবল দুটা চলকযুক্ত ৰৈখিক সমীকৰণটো আমি পাই যাম y = 8 + 5টো পূৰণ কৰিব লাগিব ইয়াৰ লগতো কৰিব লাগিব কৰা 5 × x কিমান হৈ গ'ল 5x আকৌ 5 আৰু 1টো মাল্টিপ্লাই কৰাৰ আগতে সিহঁতৰ চাইনকেইটা মাল্টিপ্লাই কৰা ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে প্লাছ ইনটু মাইনাছ হৈ গ'ল 1 × 5 এইটো 5 হৈ গ'ল হ'লনে ইকুৱেল টু y 8 - 5 কিমান থাকিলে 3 + 5x হ'লনে ইয়াক সম্পূৰ্ণ ভালকৈ লিখিব হ'লে আমি ইয়াক কি বুলি লিখিব পাৰোঁ চোৱা ফৰ্মটোৰ মতে x + by + c = 0 এইটো ফৰ্মত থাকিব লাগে প্ৰথম কি টাৰ্মটো থাকিব লাগে xৰ টাৰ্মটো থাকিব লাগে 5xটো ৰাখি দিলোঁ হ'লনে 5x সেকেন্ড কি টাৰ্ম থাকিব y টাৰ্মটো থাকিব লাগে y টাৰ্মটো এফালে আছে ইয়াক এফালে লৈ যোৱা এই পজিটিভটো ইফালে গ'লে কি হৈ যাব নিগেটিভ -y আৰু প্লাছ চিটো নিজৰ ফালে আছে ইকুৱেল টু 0 বুজি পালানে এটা সো ষ্টেণ্ডাৰ্ড ফৰ্মটো আমি ইকুৱেশ্যনটো পাই গ'ল এইটো হৈছে আমাৰ পাবলগীয়া ইকুৱেশ্যনটো এতিয়া এই ইকুৱেশ্যনটোৰ হেল্পত আমি কি কৰিব পাৰোঁ আমি টেবুলখন বনাই লওঁ আৰু টেবুলখন বনোৱাৰ পিছত আমি টেবুলখনত বহাই লোৱাৰ পিছত আমি ইয়াৰ গ্ৰাফটো ড্ৰ কৰিব পাৰিম বুজি পালানে এইটো x এইটো y হ'ব সেইটো x এইটো y ধৰি লওঁ প্ৰথম আমি ইয়াত মই কৈছিলোঁ তোমালোকৰ সিম্পল মেথডটো সদায় প্ৰথমতে x ৰ মানটো 0 ধৰিবা y মানটো কিমান ফাইন কৰিবা আকৌ y মানটো এবাৰ 0 ধৰিবা x ৰ মানটো কিমান ফাইন কৰিবা দুটা টাৰ্ম দুটা কোঅৰ্ডিনেট দুটা স্থানাংক পালে হৈ যায় আমাৰ গ্ৰাফডাল ড্ৰ কৰিবলৈ বেছি আগে থাকিব দৰকাৰ নাই ওকে সো x ৰ ভ্যালুটো আমি যেতিয়া 0 বহাই দিলোঁ x ৰ ভ্যালুটো 0 হৈ গ'ল হ'লে এইটো যদি 0 হৈ যায় থাকি গ'ল কিমান -y + 3 = 0 মানে y = কিমান হৈ গ'ল y = 3 হৈ গ'ল বুজি পাইছে মই এখিনি সলভ কৰি নেদেখোঁ তোমালোকে গম পোৱা এইবিলাক কেনেকৈ সলভ কৰিব লাগে হ'লে নেক্সট আকৌ চোৱা এবাৰ y মানটো 0 ধৰিলোঁ
হ'ব y মানটো 0 ধৰিলে চোৱা ইকুৱেশ্যনটো সলভ কৰা কিমান হৈ যাব y মানটো 0 ধৰিলে কিমান থাকি যায় 5x + 3 = 0 থাকি যায় হ'লনে তেন্তে চোৱা 5x + 3 মাইনাছ কৰিব হ'লে -3 লগাই দিলোঁ যদি বাওঁফালে -3 সোঁফালেও -3 এইটো 0 হৈ গ'ল 5x = -3 হৈ গ'ল হ'লনে তাৰপিছত 5টো অঁতাব হ'লে 5 এটা হৰণ কৰিব লাগিব যদি বাওঁফালে হৰণ কৰিছোঁ ডিভাইড কৰিছোঁ সোঁফালেও ডিভাইড কৰিব লাগিব হ'লনে 5 কেঞ্চেল আউট থাকি গ'ল কিমান x = -3/5 থাকি গ'ল -3/5 বহাই দিয়া -5/3 সৰি -3/5 বুজি পালানে -3/5 আকৌ তোমালোকে তেনেকৈ টেষ্ট কৰিব পাৰা x ৰ জেগাত 1 পুট কৰা x ৰ জেগাত 1 পুট কৰি দিয়াচোন x ৰ জেগাত 1 পুট কৰিলে কিমান হয় এইটো 5 হৈ গ'ল 5 + 3 = 8 হৈ গ'ল y = কিমান ওলাই গ'ল y = 8 ওলাই গ'ল বুজি পালানে মই তিনিটা কোঅৰ্ডিনেট দেখুৱাইলোঁ তিনিটা স্থানাংক দেখুৱাইলোঁ তোমালোকে যিকোনো দুটা স্থানাংক ল'লে হৈ যাব হয়নে এতিয়া আমি গ্ৰাফখন লৈ ল'লোঁ আৰু গ্ৰাফখনৰ স্থানাংককেইটা মনত ৰাখিবা এতিয়া আমি গ্ৰাফত বহাই দিব পাৰিম আৰামত হ'লনে এইটো হৈছে 0 চোৱা পইণ্টকেইটা চোৱা এইটো হৈছে 0 x ৰ ভেলুটো ক'ত 0 x ৰ ভেলু 0 প্ৰথম কোঅৰ্ডিনেটটো কি হয় 0 3 হয়নে x ৰ ভেলুটো 0 হ'লে এইটো লৈ লোৱা এইটো যেনিবা 1 2 3 4 x ৰ ভেলু যেতিয়া 0 হয় y ভেলুটো কিমান পাওঁ আমি 3 পাওঁ এটা পইণ্ট এইটো হ'লনে নেক্সট কৈছে চোৱা এইটো মই বুজাই আছোঁ নেক্সট চোৱা x ৰ ভেলু 1 x ৰ ভেলু 1 মানে ইয়াত পইছোঁ 1 x ৰ ভেলু 1 হ'লে y ভেলুটো কিমান হয় 8 হয় এইটো 4 5 6 7 8 হ'লনে ক'ত হ'ব পইণ্টটো এইটো পইণ্ট বুজিছানে আৰু থাৰ্ড পইণ্টটো চোৱা কিমান 0 - 3 0 x ৰ মানটো কিমান হয় -3/5 হয় এতিয়া -3/5টো কেনেকৈ আঁকিব লাগে মই আগৰ ক্লাছত তোমালোকক দেখুৱাই আহিছোঁ হ'ব যদি ধৰিব পৰা নাই তথাপিও মই আকৌ এবাৰ আঁকি দেখুৱাই দিওঁ পটাপট চাই লওঁ মই অকল এক্সিছডাল x অক্ষডালৰ কাৰণেহে দেখুৱাইছোঁ হ'বনে এইটো যদি শূন্য আছিলে আমি x ৰ মানটো কিমান বহাব লাগে ইয়াত x ৰ মানটো আমি -3/5 বহাব লাগে হ'লে -3/5 বহাব হ'লে মই কেনেকৈ কৈছিলোঁ ইয়াত ধৰি লোৱা -1 এইটো ধৰি লোৱা -2 মই কি কৈছিলোঁ ইয়াত প্ৰথম সদায় হৰটো চাবা ডিনমিনেটৰ চাবা ডিনমিনেটৰটো কিমান হয় 5 হয় ডিনমিনেটৰটো যদি 5 হয় ইয়াৰ পৰা আমি এটা কথাই গম পাওঁ যে যিকোনো দুটা লগালগি কিনে থকা সংখ্যাৰ মাজত কেইটা ঘৰ আছে 5টা ঘৰ আছে হ'লনে 5টা ঘৰ বনাই দিয়া 0 আৰু -1ৰ মাজত 5টা ঘৰ 1 2 3 4 5 হ'লে সমান হ'ব লাগে ঘৰকেইটা হ'ল তাৰপিছত ষ্টাৰ্টিঙত ধৰি আহা এইটো চোৱা এইটো কিমান হ'ব এইটো হ'ব -1/5 এইটো হ'ব -2/5 এইটো হৈ গ'ল -3/5 বুজি পালানে এনেকৈ প্লট কৰা হয় হ'ব বা শ্বৰ্টকাটটো মই কেনেকৈ কৈছিলোঁ -3/5 বুলি কওঁতে 5 -3 হৰণ নাযায় হয়নে তেন্তে হৰণ যোৱা সংখ্যা কি আছে 3 ওচৰত 5 হৰণ যোৱা সংখ্যা কি আছে 5 ডিভাইড যোৱা নম্বৰ 5 আছে -5/5 কৰিলে আমি কিমান পালোঁহেঁতেন -1 পালোঁহেঁতেন মানে এইটো ভেলু তেন্তে কি বুজাই আছে -5/5 বুজাই আছে হয়নে তলৰ 5টোৰ পৰা আমি গম পালোঁ যিকোনো দুটা লগালগি থকা সংখ্যাৰ মাজত কেইটা ঘৰ আছে 5টা ঘৰ আছে তেন্তে এইটো -5/5 হ'লে এইটো -4/5 এইটো -3/5 যেনেকৈ হ'লেও তোমালোকে ফাইন কৰিব পৰা হ'লনে তেনে -3/5টো আমি কোনডোখৰত পাম ইমান ডোখৰমানত পাই যাম বুজি পালানে এতিয়া আমি স্কেলডাল ল'লোঁ লাইনডাল ড্ৰ কৰি দিলোঁ আৰু লাইনডালক এটা নাম দি দিলোঁ ফৰ এক্সাম্পল AB এটাকে আমি লিখি দিব পাৰোঁ therefore AB is the graph of the given equation এটাকে AB হৈছে সমীকৰণটোৰ লেখ হ'বনে যদি ভিডিঅ'টো ভাল লাগিছে don't forget to like share and subscribe thank you